স্বাগতম জানাইছো অল ইন ওৱান এক্সাম চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত কৰোনা ভাইৰাছৰ ওপৰত ভিত্তি কৰি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, যিবোৰে আপোনাৰ আগন্তুক পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ লকডাউন খোলাৰ পিছত যিবিলাক এক্সাম হ'ব তাত কৰোনা ভাইৰাছৰ ওপৰত নিশ্চয় ৫-৬টা প্ৰশ্ন থাকিব পাৰে। বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক, যাতে আমি আপলোড কৰা আৰু নতুন নতুন ভিডিঅ' আপুনি সকলৰ আগতে চাব পাৰে। ইয়াত চাব, প্ৰথম প্ৰশ্নটো হৈছে WHO কৰোনা ভাইৰাছৰ আধিকাৰিক নাম কি ৰাখিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কোভিড-19। কোভিড-19 হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছক কোনে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, WHO। নেক্সট কোৱেশ্চন, WHO অনুসৰি কোভিড-19ত থকা VI মানে কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাইৰাছ হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, ভাৰতৰ কোনখন ৰাজ্যই পোনপ্ৰথমে কৰোনা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কেৰালা হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত দেশবোৰৰ বাবে কোনে $12 মিলিয়ন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱৰ্ল্ড বেংক হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, ADB-য়ে কৰোনা ভাইৰাছক ৰোধ কৰিবলৈ কিমান $1 মিলিয়ন আগবঢ়োৱাৰ সিদ্ধান্ত কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, $4 মিলিয়ন আগবঢ়োৱাৰ বাবে সিদ্ধান্ত কৰিছে। আৰু বন্ধুসকল, ADB-ৰ ফুল ফৰ্ম হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক। নেক্সট কোৱেশ্চন, সাৰ্ক কোভিড-19 এমাৰ্জেঞ্চি ফাণ্ডৰ বাবে ভাৰতে কিমান টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, $10 মিলিয়ন হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছৰ নতুন ভাইৰাছক অস্থায়ী ৰূপ হিচাপে কি নাম দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নেক্সট কোৱেশ্চন, উপভোক্তাসকলক কৰোনা ভাইৰাছ বিষয়ে অৱগত কৰিবলৈ ইনষ্টাগ্ৰামে কি নতুন ব্যৱস্থা লৈ আহিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইনষ্টাগ্ৰাম ফিড। নেক্সট কোৱেশ্চন, চীনৰ wuhan চহৰৰ পিছত কৰোনা ভাইৰাছৰ ফলত আটাইতকৈ বেছি লোকৰ মৃত্যু হোৱা চহৰ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লম্বাৰ্ডি হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, পাঞ্জাৱ চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মুকলি কৰা মোবাইল এপটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এণ্ড কৰোনা। নেক্সট কোৱেশ্চন, তলত কোনটো সংস্থাই কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিশ্ব সংস্থা অৰ্থাৎ WHO ৰ সৈতে মিলি কোভিড একশ্যন প্লেটফৰ্ম মুকলি কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিশ্ব আৰ্থিক মঞ্চ। নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছে মানৱ দেহৰ কোনটো অংগক প্ৰভাৱিত কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হাওঁফাওঁ হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছ নামটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নেক্সট কোৱেশ্চন, কৰোনা ভাইৰাছ মুঠ কিমান প্ৰকাৰৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কৰোনা ভাইৰাছ হৈছে 4 প্ৰকাৰৰ। নেক্সট কোৱেশ্চন, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে কৰোনা ভাইৰাছক কেনেকুৱা দেখি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে
অপশন বি মুকুট হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোশ্চিন কৰোনা ভাইৰাছৰ প্ৰকোপৰ ফলত কোনটো সংস্থাই গ্লোবাল এমাৰ্জেন্সি ঘোষণা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন বি WHO নেক্সট কোশ্চিন কোনজন ভাৰতীয়ই বৈজ্ঞানিকৰ তত্ত্বাৱধানত অষ্ট্ৰেলিয়াত কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰা হয় আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন ডি SS ওয়াটসন নেক্সট কোশ্চিন কোনখন দেশে কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ টাস্ক ফ'ৰ্চৰ গঠন কৰিছিল নেক্সট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন বি ভাৰত হৈছে ইয়াৰে শুদ্ধ উত্তৰ কৰোনা ভাইৰাছৰ বাবে এইটো ফ'ৰ্চ গঠন কৰিছিল টাস্ক ফ'ৰ্চ নেক্সট কোশ্চিন কৰোনা ভাইৰাছৰ চাৰিবিধ প্ৰকাৰ কি কি বন্ধুসকল কৰোনা ভাইৰাছৰ চাৰিবিধ প্ৰকাৰ হৈছে এই চাৰিটা এই চাৰিটাই হৈছে কৰোনা ভাইৰাছৰ চাৰিবিধ প্ৰকাৰ চাৰিটা প্ৰকাৰ 229E আলফা কৰোনা ভাইৰাছ আৰু বি নম্বৰটো হৈছে NL63 আলফা কৰোনা ভাইৰাছ আৰু HKU1 বিটা কৰোনা ভাইৰাছ আৰু ডি নম্বৰটো হৈছে OC43 বিটা কৰোনা ভাইৰাছ বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰক যাতে আমি আপলোড কৰা আৰু নতুন নতুন ভিডিও আপুনি সকলোৰ আগতে চাব পাৰে বন্ধুসকল ভিডিওটো যদি ভাল লাগে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিব ধন্যবাদ